हेलो फ्रेंड्स स्वागतम जनाइছো ইনফোসমূহ নতুন এটা ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকৰ পৰিয়ালৰ বা আপোনালোকৰ ককা আইতাকৰ যদি নামত বৃদ্ধ পেঞ্চন আছিল আগতে আৰু কেইদিনমান পিছত আপোনালোকৰ এইটো বন্ধ হৈ গৈছে তো এইটো আপোনালোকে কেনেকৈ কৰিব কি কৰিব মই ভিডিঅ' লাষ্টত দেখাম আৰু প্ৰথমতে মই দেখাই লৈছো আপোনালোকে এইটো চেক কৰিব কেনেকৈ আপোনালোকৰ এইটো এক্টিভ নে ডিএক্টিভ আছে তো প্ৰথমতে আহক মোবাইল স্ক্ৰিনত চাই লও কেনেকৈ চেক কৰিব এইটো আপোনাৰ বৃদ্ধ পেঞ্চনটো এক্টিভ নে ডিএক্টিভ হৈছে চেক কৰিবলৈ আপোনালোকে মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু যদি মোবাইলত ব্ৰাউজাৰটো ওপেন কৰিছে তেনেহ'লে ওপৰৰ ত্ৰিদলত ক্লিক কৰি ইয়াক ডেস্কটপ সাইট লগাই দিব আৰু সাৰ্চ বাৰত টাইপ কৰিব www.nsap.nic.in আৰু সাৰ্চ কৰি দিব মই ইয়াৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ডাইৰেক্ট এইটো পেজত ভিজিট কৰিব পাৰিব তো পেজটো ওপেন হোৱাৰ পাছত আপোনালোকে ইয়াত দেখা পাব বহুত কেইটা অপচন আৰু দেখা পাব মোৰ ৰিপৰ্টছ এই যেটো মোৰ ৰিপৰ্টছ দেখা পাইছে এইটোত ক্লিক কৰিব তো ক্লিক কৰাৰ পাছত আপোনালোকে আৰু বহুত কেইটা অপচন দেখা পাব আৰু চাওক 3 নম্বৰ আছে ষ্টেট ড্যাশবোৰ্ড নিউ এটোত ক্লিক কৰি দিব তো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখা পাব ষ্টেট সিলেক্ট আৰু অল স্কিম তো সিলেক্টত প্ৰথমতে ক্লিক কৰিব আৰু আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব আৰু সিলেক্ট ষ্টেট কৰাৰ পিছত আপোনালোকে স্কিমত ক্লিক কৰিব অল স্কিমত আৰু ইয়াৰ পৰা যেটো আপোনাৰ স্কিম হয় এইটো সিলেক্ট কৰি ল'ব আৰু নাথাকিলে আপোনালোকে নাজানিলে অল স্কিমত ক্লিক কৰি দিব তো ইয়াত আছে চাওক মই এটা সিলেক্ট চুজ কৰি আছো ইন্দিৰা গান্ধী ন্যাশনাল ওল্ড এজ পেনশন স্কিম এটো এক নম্বৰ যেটো অপচন এটো ক্লিক কৰি আছো তো ক্লিক কৰাৰ পাছত যেটো সাবমিট বাটন আছে ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰাৰ পাছত অলপ লোডিং হ'ব আৰু লোডিং হোৱাৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব আৰু কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব মই এক্সাম্পলৰ কাৰণে এটা ডিস্ট্ৰিক্ট সিলেক্ট কৰি আছো তো ডিস্ট্ৰিক্টত ক্লিক কৰাৰ পাছত আপোনালোকে এইটো পেজ দেখা পাব আৰু ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ যেটো ব্লক হয় সেই ব্লকটো সিলেক্ট কৰিব মই দেখুৱাই আছো এটা ক্লিক কৰি তো ব্লকত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা পেজ দেখা পাব আৰু অলপ স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকৰ যেটো পঞ্চায়ত হয় গাঁও পঞ্চায়ত এইটো সিলেক্ট কৰি ল'ব মই এক্সাম্পলৰ কাৰণে গাঁও পঞ্চায়ত সিলেক্ট কৰি আছো তো গাঁও পঞ্চায়তত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত এইটো গাঁও পঞ্চায়তৰ আন্ডাৰত যে কেইজন হিতাধিকাৰী আছে সেই গোটেই কেইজনৰ নাম ইয়াত শো হৈছে চাওক আৰু যদি আপোনালোকে বিচাৰে এইটো প্ৰিন্ট কৰিব চাওক তলত আছে প্ৰিন্ট যেটো অপচন এটোত ক্লিক কৰি আপোনালোকে পিডিএফ হিচাপত মোবাইলত সেভ কৰি ৰাখিব পাৰিব আৰু ইয়াৰ পৰা আপোনাৰ ইয়াত চাওক কি ডিটেইলছ আপোনালোকে দেখা পাব এক নম্বৰ আছে সিৰিয়াল 2 নম্বৰ আছে স্যাংশন নাম্বাৰ 3 নম্বৰ আছে এপ্লিকেন্ট নেম ফাদাৰ্স নেম এজ স্কিম এনেকুৱা বহুত ধৰণৰ অপচন আছে আৰু আপোনালোকে যদি বিচাৰে আপোনাৰ এইটো এক্টিভ নে ডিএক্টিভ আছে তেনেহলে এই যেটো স্যাংশন নাম্বাৰ আছে স্যাংশন অৰ্ডাৰ নাম্বাৰ ইয়াৰ ওপৰত এটা ক্লিক কৰি দিব আপোনাৰ যেটো হয় এটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে চাব আপোনালোকৰ গোটেই ডিটেইলছখিনি চাব পাৰিব ইয়াত চাওক ষ্টেটাসটো এক্টিভ আছে আৰু নেম ফাদাৰ্স নেম মাদাৰ্স নেম এইবিলাক সকলো দেখা পাব আৰু স্যাংশন ডেটটো কেতিয়া দেখা পাব তো ফ্ৰেন্ডছ আপোনালোকে যদি আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ নাম এইটো লিষ্টত দেখা পাইছে আৰু এইটো এক্টিভো আছে আৰু দুটা বা এটা ইনষ্টলমেন্ট পোৱাৰ পিছত যদি আপোনালোকে এইটো পইচা পোৱাটো বন্ধ হৈ গৈছে তেনেহলে আপোনালোকে নিজৰ পঞ্চায়তত গৈ লগ ধৰিব আৰু নিজৰ বেংক পাছবুকখন জেৰক্স কৰি পঞ্চায়ত অফিসত জমা কৰি আহিব নিশ্চয় তেতিয়া আপোনাৰ পুনৰাই টকা মুকলাই দিয়া হ'ব